ধৰ ধৰ হেৰিকে পালাব বেলেগৰ খেতি বাৰীত যাব ধৰ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম কথা কাগজতে সপোনবিলাক নিজক পাকি যে পতকা নাথাকিলেও সপোন বহুত পাকি আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ গুড মৰ্নিং ফ্ৰম খাওনা গাঁও আৰু আজি খাওনা গাঁৱত আহি দেখিছে পুৰা মোক গাঁৱলীয়া ভেষভূষাত আছোঁ আৰু কিয় গাঁৱলীয়া ভেষভূষাত আছোঁ আৰু কিয় খাওনা গাঁৱত আহিছোঁ অলপ পিছত আপোনালোকে পুৰা ভিডিঅ'টোত চাই গম পাই যাব ষ্টাৰ্টিং এই ভিডিঅ'টোৰ এইটোৰে ব্ৰাছ কৰা তো ব্ৰাছ ট্ৰাছ কৰি আহি গ'লোঁ আৰু আহি এতিয়া যেনেকৈ বেলেগ ষ্টাইলত ব্ৰাছ কৰিছিলোঁ না ঠিক তেনেকুৱা ধৰণৰ এটা আৰু অদ্ভুত কাম কৰিব ওলাইছোঁ এতিয়া ব্ৰাছ কৰিয়ে এই মিঠাতেল ৰেডি বাল্টি ৰেডি আৰু এইফালে আমাৰ গম আটা ৰেডি গাখীৰ চেকিম দেই আজি প্ৰথমতে গাখীৰ চেকাৰ আগতে মানে পোৱালিটোক এৰি দিয়া হয় অকণমান গাখীৰটো খাবৰ কাৰণে তো এয়া মিঠাতেল লৈ লৈছোঁ হাতত আৰু ওচৰত আনি দেখা গাখীৰ লৈ আছে দে এয়া চাওক হা চাব এতিয়া দেখছে দেখছে কেনে গাখীৰ ওলাই ভৰিখন পুৰা মোৰ গছকিছে এতিয়া দেখছে ডাইৰেক্ট মুখত দিয়া যাব আৰু এনেকে ডাইৰেক্ট খোৱা যায় মুখত আহে দেখিব গোটেই গাতে নালাগে নালাগে অ এই চাব হা মই মুখত দিম একবাৰ আৰু একদম ওপৰৰ পৰা একদম গৰম গৰম ৰে গৰম হোৱাৰ নিচিনা একদম বঢ়িয়া ভালেখিনি শিকিলো দেখোন বহুত বহুত ওলাইছে এয়া দেখিছে চাই লওক দেখাই আছো মোটামুটি এইখিনি গাখীৰ ওলাইছে চাৰিওফালে মুখখন দেখক গাখীৰে গাখীৰ ভাই গৰুৰ গাখীৰ চেকিলো দে লাঠি গৈছে কোনো মতে লাট খোৱাৰ পৰা বাচিলো ৰে ভাই ফাৰ্ষ্ট টাইম গাখীৰ চেকি আছো কি যে কৰি আছো না মানে ফাৰ্ষ্ট টাইম একদম নেক্সট লেভেল গাঁৱলীয়া লাইফ আজি এনেকে ফুৰি আছো পুৰা মাথাত পাগুৰি পিন্ধি গামছা পিন্ধি গাখীৰ ঠাকিৰ চেকি এতিয়া যাই আছো ক'ত আৰে ভাই গৰু চৰাব যাব লাগব ন গাঁৱলীয়া লাইফত আপোনাৰ গৰু চৰাব লাগব মোবাইল 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 পছে মোবাইল পৰিল ধৰ ধৰ হেৰিকে পালাব বেলেগৰ খেতি বাৰীত যাব ধৰ ও ভাই এই গোটেই গৰু গিটি গেল ৰে পইচা নেকি মোৰ দ্বাৰা গৰু চৰোৱা নহ'ব ভাই একটা গৰুও বিশ্বাস নকৰে মোক ভাই মই ভাবিলোঁ অলপ ঘাঁহ একচুৱেলি এইফালে ঘাঁহ নাছিল য'ত আছিল গৰুবিলাক মই অলপ সেইফালে গুচাই দিব খুজিলোঁ মোক দেখিয়ে পলাইছে এবাৰ আৰু ট্ৰাই কৰোঁ অৱশ্যে লাঠি লৈছোঁ না ইফালে ঘৰে ইফালে ঘাঁহ আছে বে যা ইফালে ইংলিছত কত হা ইংলিছত that side ঘাস many ঘাস that side many ঘাস go hey that side many ঘাস এই ইংলিশ বুঝা না পায় বৰত কত বড় এই মাবা কাও बै সাইডাव थां बै साइडाव মেলা ঘাস দङ দেখছে মই এই গাঁৱৰ বাসিন্দা নহয় বুলি ইহঁতে বুজি পাইছে মোৰ হাতে ঠাতে অলপ ছাল গেছে ক্ষমা বিচাৰিছোঁ ৰাইজ চেষ্টা কৰিছিলোঁ অকণমান গাঁৱলীয়া সাজি গৰু চৰাবৰ কাৰণে কিন্তু ফেল চেণ্ডেল আছে না চেণ্ডেলটা লৈ আহোঁ ইফালে মোৰ চেণ্ডেল একাকাৰ হৈছে
ভাই কেনেকৈ গৰু চৰালোঁ আপোনালোকে দেখছে এতিয়া যিহেতু ক'লোঁ না গাঁৱলীয়া লাইফ বহুত কিবা কিবি হ'ব কৈছিলোঁ ন তো এতিয়া বহুত বেলেগ ধৰণৰ থলুৱা খানা আমি ৰেডি কৰিব যাই আছোঁ একদম ইউনিক ধৰণে আহক এতিয়া 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 চাওক কি খাব ওলাইছোঁ আমি এয়া দেখিছে চেণ্ডেল নহয় কিন্তু দেই শামুক আৰু শামুক বাচিব এয়া বৈছোঁ ময়ো আজি মানে আগতে বাচিছিলোঁ সৰুতে যেতিয়া মই কোকৰাঝাৰত আছিলোঁ বড়ো মানুহখিনিৰ পৰা শিকিছিলোঁ অলপ আৰু এয়া বেজী দি দেখিছে এয়া বেজী দি শামুকটো ক'ত গ'ল তাৰ ওপৰত এটা এই যে বাকলি নিচিনা এটা আছে এই যে দেখিছে এইটো হৈ গ'ল বাকলিটোক এই বেজী দিয়ে গুচাই দিলোঁ আৰু এইটো এতিয়া ইয়াত থৈ দিলোঁ আৰু খুৰীয়ে আগফালৰ মুখখিনি কাটি খাব লগা কৰি দিম পিছফালৰ চৰি পিছফালৰ খুৰীয়ে পিছফালৰ মুখখিনি কাটি মুখখিনিতো নহয় মুখখিনি নহয় পিছফালৰ তাপিলাটো কাটি খোৱাৰ নিচিনা কৰি দিলে এইটো এতিয়া খাব পাৰিম এনেকৈ এতিয়া নাখাওঁ ৰন্ধা হোৱাৰ পিছত খাম আৰু এনেকেই ধোৱা হয় শামুক মানে পুৰা চাউন হয় বহুত কষ্ট খাবা আৰাম কষ্ট হয় খাবা আৰাম কিন্তু কষ্ট বহুত শামুক বাচা হৈ গ'ল একদম শামুক থামুক একদম চাফ চিকুণকৈ একদম চকচকীয়া কৰি দিলোঁ খাবৰ কাৰণে এতিয়া 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 আহিছোঁ পূৰা বাঁহ বাৰীত মানে পিছফালে বাঁহ কাটিব আহিছোঁ আৰু কিহৰ কাৰণে কি দৰকাৰত কি খাম আমি তাৰ কাৰণে যে বাঁহ লাগব দেখাই আছোঁ প্ৰথমে বাঁহডাল কাটি লওঁ এই ৰ বেছি নাকাটবি নহ'লে 2ডাল বাছ কাটব লাগব হৈছে ৰে একচুৱেলি এডাল বাঁহে কাটব লাগব না আমাৰ আৰু তাৰো ভিডিঅ'ৰ কাৰণে সি দেখাই আছে বাঁহ কাটা সেইকাৰণে হয় 2ডাল বাঁহ কাটব লাগব নহ'লে দে মই কাটিম এইখিনি মই কাটিম ঘণ্টা মোৰে ভাল আছিল মই কাটি হৈছে গামছা খুলব মোৰ ৰ গামছা খুলব গামছা খুলব গরু ছাওয়া হেই বাস কাটা মানুষ সাথে কান্দ গামছা খানে ছিঙি গেল ওই তোমার কাম নাই রে গামছা কৈছিলোঁ যে থলুৱা ধৰণৰ পদ্ধতিৰে থলুৱা খানা খাম এয়া বাঁহৰ চুঙা তো এয়া এতিয়া মাংসবিলাক এনেকৈ এয়া দেখিছে সোমাব লাগিব বাঁহৰ চুঙাটোক একদম সপা দি ঢাকি দিয়া হ'ল আৰু এতিয়া আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি হেঁপাহতে উৰি আছো কলম তুমুৰ পাখি পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি আৰু মোটামুটি এতিয়া আধা ঘণ্টামান ৰখাৰ পিছত মজা গোন্ধ ওলাইছে ৰে এইফালে নাকটা আকাই দে ভাল গন্ধ ভাল গন্ধ গৰম চুলি পুৰা খাই নাই তো চাওঁ এই চুঙাৰ ঢাকনিখন খুলি দিম ধোঁৱা দেখক ভাই ধোঁৱা দেখক একদম বাঁহডালৰ ভিতৰত বহুত আছিলে মাংস কিন্তু ওলাব পৰা নাই সেইকাৰণে বাঁহডাল কাটি দিছে ভাই মাছটো ইধৰ হে ৰে বাবা ভাই দেখক মালে নাই এক টুকুৰা টেষ্ট কৰি চাম এই ৰাক্ষস মানুহ মানে বাঁহৰ ফ্লেভাৰ এটা বেলেগ আহিছে চৌকাৰ ফ্লেভাৰটো থাকেই থাকে 2000 years later এয়া ফাইনেলি খানা চানা আহিল দেখিছে এয়া মাংস আহিছে লেবু জলকীয়া ভাত আৰু এয়া দেখিছে বিশেষ আকৰ্ষণ আজিৰ মঞ্চৰ শামুক আৰু লগতে মই মাটিত এতিয়া মাটিত খাব বৈছোঁ অকল আমাৰ এয়া শামুক আৰু এইটো খাৱাৰ নিঞ্জা টেকনিকটো মই দেখাই দিছোঁ এয়া দেখিছে ওলাইছে পৰি গৈছে জিভাৰ পৰা আমিতো সৰু মানুহ সৰু হৈ কাগজতে সপোনবিলাক আঁকিম মিছা চাল মাৰি নিদো নিজক ফাঁকি যে গাঁৱলীয়া জীৱনৰ লাষ্ট কাম ফিল্ডৰ পৰা মানে পথাৰৰ পৰা যিগিলা গৰুৰ লগত মানে সেই দৌৰা দৌৰি কৰিছিলোঁ না সেইখিনি গৰুকেইটা লৈ অহা সময় হৈছে গোহালিত সোমাই থওঁ ডিউটি শেষ হ'ব তো ফাইনেলি চব কাম শেষ আৰু গাঁৱলীয়া জীৱন যাপনত দেখিছে মই কেনেকৈ গৰু চৰাব গৈছোঁ কেনেকৈ গৰুৰ পিছলে দৌৰিছোঁ আৰু এতিয়া মোৰ লাষ্ট কাম আছিল গৰুখিনি আনি থোৱাৰ শান্তি পাহৰি কষ্ট হাঁহি তাৰ
তো আজি পুৰা গাঁৱলীয়া পৰিৱেশত আহি যিটো ভিডিঅ' বনালোঁ ভিডিঅ'টো শেষ কৰিব ওলাইছোঁ ভাই বহুত এনজয় কৰিলোঁ তো ঐ সঞ্জয় তক কেনেকা লাগছে তকতো গাঁৱলীয়া পৰিৱেশতে থাকা ভাই মইতো আৰু গাঁৱতে জন্ম হয় হয় মজা লাগছে কিন্তু মজা লাগছে ভাই কিন্তু গাঁৱলীয়া জীৱন যাপন ইমান সহজ নহয় তো সঁচাকে সন্মান কৰিব লাগিব আমাৰ গাঁৱলীয়া জীৱন যাপনক য়েছ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো যদি মোৰ ভাল লাগিছে ভিডিঅ'টো মোৰ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিবোৰে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব ভাই সোনকালে 10K কৰি দিয়ক আৰু মোক বুলি নহয় আমাৰ চিৰঞ্জিতকো ছাবস্ক্ৰাইব কৰক ডেছক্ৰিপশ্যনত লিংকটো আছে আকৌ এটা নেক্সট ভিডিঅ' সৈতে লগ পাম আপোনালোকক তো বাই বাই টেক কেয়াৰ টেক কেয়াৰ কথা হেল্ল' অসম আকৌ এটি তামাম ভিডিঅ'ৰ সৈতে মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ হেল্ল' অসম আকৌ এটি তামাম ভিডিঅ'ৰ সৈতে মই ট্ৰেভেলাৰ নয়ন আছো এনে খালি আপিৰ লগত কথা কয় খালি আপিৰ লগত কথা কয় সেই এটা নাম্বাৰ এটা দেখাটো সাহস থাকিলে নাম্বাৰ দেখাটো 98640000 এক্স গাৰ্লফ্ৰেণ্ড দেখা নেদেখাই দেখছে ভয় খায় ই হাঁহিছে দুখতে হৈছেগে পগলা জাগিছে ভোকতে ইমান শান্তি পাহৰি কষ্ট হাঁহি তাৰ